বন্ধুসকল সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই D.EL.ED পেট এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা বিষয় এডুকেশ্যনৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাব, ই আপোনাক যথেষ্ট সহায় কৰিব। আৰু আপোনালোকে যদি মোৰ লগত কণ্টেক্ট কৰিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম ID দিয়া আছে আৰু ফেচবুক ID দিয়া আছে। আপোনালোকে তাত মোক মেছেজ আৰু ফ'ল' কৰিব পাৰে। তো ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আহক। তো প্ৰথম প্ৰশ্ন, বিকাশৰ মূল উপাদান কেইটা? মানে ইয়াত বিকাশৰ মানে ডেভেলপমেণ্টৰ মূল উপাদান কেইটা, এলিমেণ্টছ কেইটা সুধিছে। ইয়াত হৈছে 4টা। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, এডুকেশ্যনৰ প্ৰশ্ন। প্ৰশ্ন সোধাৰ বয়স বুলি বিকাশৰ কোনটো স্তৰক কোৱা যায়? প্ৰশ্ন সোধাৰ বয়স সেইটো হৈছে শৈশৱকাল। শৈশৱকালক প্ৰশ্ন সোধাৰ বয়স বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, শিক্ষা আহৰণ কৰা বয়স বুলি কোনটো স্তৰক কোৱা হয়? শিক্ষা আহৰণ কৰা স্তৰ বুলি কোনটো স্তৰক কোৱা হয়? বাল্যকালক। নেক্সট কুৱেশ্যন, এমিল গ্ৰন্থখনৰ ৰচক কোন? এমিল গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ শুদ্ধটো হৈছে ৰুচু। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইবোৰ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ অহা দেখা যায়। নেক্সট কুৱেশ্যন, আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা কোন? আধুনিক শিশুকেন্দ্ৰিক চাইল্ড চেন্ট্ৰিক এডুকেশ্যনৰ জন্মদাতা ফাদাৰ কোন? ৰুচু। নেক্সট কুৱেশ্যন, শিক্ষণৰ অৰ্থ হ'ল আচৰণ সংশোধন। কোনে কৈছিল? এই শিক্ষণৰ অৰ্থ হ'ল আচৰণ সংশোধন, আচৰণৰ সংশোধন। এই কথাষাৰ কোনে কৈছিলে? হৈছে উডৱৰ্ড। নেক্সট কুৱেশ্যন, শিক্ষণৰ ভিত্তি কি? শিক্ষণৰ ভিত্তি কি? লাৰ্ণিঙৰ কুৱেশ্যন আহে। শিক্ষণৰ ভিত্তি হৈছে অভিৰুচন বা মটিভেশ্যন। নেক্সট কুৱেশ্যন, থৰ্ণডাইক ক'ৰ মনোবিজ্ঞানী আছিল আমেৰিকাৰ। অনুকৰণ পদ্ধতিৰ দুটা ভাগ কি কি? এটা হৈছে সজ্ঞান অনুকৰণ আৰু এটা হৈছে অজ্ঞান অনুকৰণ। এইটো হৈছে অনুকৰণ পদ্ধতিৰ দুটা ভাগ। নেক্সট কুৱেশ্যন, শিক্ষণৰ ক্ষেত্ৰত প্ৰথম অন্তৰ্দৰ্শন শব্দটো ব্যৱহাৰ কৰা মনোবিজ্ঞানীগৰাকী কোন আছিল? শিক্ষণৰ ক্ষেত্ৰত প্ৰথম অন্তৰ্দৰ্শন শব্দটো ব্যৱহাৰ কৰা মনোবিজ্ঞানী কোন আছিল? ইয়াৰ শুদ্ধটো কি? ইয়াৰ শুদ্ধটো হৈছে উত্তৰটো হৈছে কহলাৰে প্ৰথম অন্তৰ্দৰ্শন শব্দটো ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন, শাস্তি আৰু পুৰস্কাৰ নীতিটো শিক্ষণৰ কোনটো নীতিৰ ওপৰত প্ৰতিষ্ঠিত? শাস্তি আৰু পুৰস্কাৰ নীতিটো শিক্ষণৰ কোনটো নীতিৰ ওপৰত প্ৰতিষ্ঠিত? শুদ্ধটো হৈছে ফলাফলৰ নীতিৰ ওপৰত। এইবোৰ আহে। নেক্সট কুৱেশ্যন, D.EL.ED সম্পূৰ্ণ ৰূপ। D.EL.ED আপোনালোকৰ চিলেবাছত নিশ্চয় আছে D.EL.ED বিষয়ে। D.EL.ED সম্পূৰ্ণ ৰূপটো কি? টিচিং লাৰ্ণিং মেটেৰিয়েল। এইটো অতি গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ লগে লগে আপোনালোকৰ কিছুমান ডায়েটৰ ফুল ফৰ্ম সুধিব পাৰে, BTCৰ ফুল ফৰ্ম সুধিব পাৰে, SCERT ফুল ফৰ্ম সুধিব পাৰে, কেতিয়া স্থাপন হৈছিলে সুধিব পাৰে, SCERT ডায়েট কেতিয়া হৈছিলে বা BTC কেতিয়া হৈছিলে। এইবোৰ আপোনালোকে অকণমান নেটত খুচৰি মেলি আপোনালোকে বিচাৰিব। এইটো অতি গুৰুত্বপূৰ্ণ। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে। আপোনালোকে 1-2 মাৰ্কছে বহুত ওপৰলৈ লৈ যাব পাৰে, কাৰণ বহুত কম্পিটিশ্যন আছে। গতিকে আপোনালোকে এইখিনি ভালদৰে চাব। প্ৰজেক্ট মেথডৰ জন্মদাতা কোন? প্ৰজেক্ট মেথড বা প্ৰকল্প পদ্ধতি। প্ৰজেক্ট মেথডৰ জন্মদাতা কোন? কিলোপেট্ৰিকে প্ৰজেক্ট মেথড। এইটো টিচিঙৰ এটা মেথড হয়, শিক্ষণৰ এটা পদ্ধতি। প্ৰজেক্ট মেথড, আমি প্ৰজেক্ট মেথড ব্যৱহাৰ কৰি শিশুসকলক শিকাব পাৰোঁ। এইটো প্ৰজেক্ট মেথড। তাৰ জন্মদাতা হৈছে কিলোপেট্ৰিক। নেক্সট কুৱেশ্যন 14, শিক্ষণৰ অনুবন্ধন বা তত্ত্বৰ উদ্ভাৱক কোন আছিল? অনুবন্ধন বা তত্ত্বৰ উদ্ভাৱক কোন? পেভলভ। নেক্সট কুৱেশ্যন, শিক্ষণৰ নীতিসমূহ কোনে আগবঢ়াইছিলে? থৰ্ণডাইকে। গতিকে আজি অতি গুৰুত্বপূৰ্ণ এইকেইটা প্ৰশ্ন আপোনালোকে চাই ল'ব। গতিকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ এডুকেশ্যনৰ পাৰ্টটোত আপোনাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে আজিলৈ ইমানেই। ধন্যবাদ। মই আৰু আনিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই থ'ব, যাতে আমি দিয়া সকলো ভিডিঅ' আপুনি অতি সোনকালে লাভ কৰে। ধন্যবাদ।